गंसे दंफांनि दालाङा बाक्सानि गोजाम श्रीपुर ओनसोलनि रायजो राजाफोरनिसिम अलखदनि थासारि लिंहरदों। बे दालांखौ सुबुं लुफुंथाय बिफाना दिनैसिमबो पाक्का खालामनायनि राहा लायासै। रायजोआव गोबां सरकार सोलायजाबाय, नाथाय लामा सामानि थासारिफोरा दिनैसिमबो सोलायजायासै। दिनैबो बायलांनो हमनाय गोबाय दालांजों हान्थामेला खालामबोनांदों रायजोनि रायजो राजाफोरा। बायग्रबलांनो हमनाय दालांफोरखौ लुफिननायनि बिथिङाव सुबुं लुफुंथाय बिफाना जेबो रोखोमनि गोनांथि होयैखौ नुनो मोननाय जादों। बाक्सा जिल्लानि मोनसे जारिमिनारि जायगायानो जादों श्रीपुर देवालय। मसलपुर महकुमानि सिङाव थानाय गोजाम श्रीपुराव बे देवालयसिम थांग्रा लामायाव थानाय दंफांनि दालाङाव जायखिजाया समावनो अलखदनि थासारि सोमजिहोनो हागौ। मानोना बे दालाङा फोसाबनायनि आंखालाव बायग्रेबलांनो हमदों। बरखिजाहारनिफ्राय खारुवा फोनांजाबग्रा बरिसमुलगुरि लामानि गेजेराव थानाय बे दालाङा गोलाव समनिफ्रायनो बायग्रेबलांनाय थासारियाव दं। नाथाय बे दालांखौ लुफिननायनि बिथिङाव बिटिसि खुंथाय एमपि एबा एमएलए फोरा बे बिथिङाव जेबो रोखोमनि राहा लायाखै। रायजो राजाफोरा खावलायहरोब्ला सुबुं लुफुंथाय बिफाना सम सम दालांखौ फोसाबनानै गालाङो। बे बायग्रेबलांनो हमनाय दालांनिफ्राय गोग्लैनानै गोबां सुबुंफोरा जोखोम जानायखौ नुनो मोननाय जादों। बेनिखायनो बे ओनसोलनि रायजो राजाफ्रा दालांखौ थाबैनो पाक्का खालामनांगौनि थाखाय बिटिसि आरो आसाम सरकारनिसिम खावलायहरदों। এই ৰাস্তাটো আমাৰ পশ্চিম বাস্কা মৌজাৰ নমাটি মৌজাৰ পৰা আহি পশ্চিম বাস্কা মৌজাত সোমায় আৰু এই ৰাস্তাটোৰ নাম হৈছে বৰশিমলগুৰি ৰোড বুলি আগৰ পৰা আমি জনাজাত। কিন্তু আজি বিপিএফ চৰকাৰৰ 17 বছৰ হৈ গ'ল আৰু ইয়াৰ আগতো বহুত চৰকাৰ সলনি হৈ গ'ল, এজিপিৰ পৰা, কংগ্ৰেছৰ পৰা, বিজেপিৰ পৰা, কিন্তু আজিলৈকে এই দলংখনৰ এই জৰাজীৰ্ণ অৱস্থাটো আমি ভাল দেখা নাপালোঁ। আজিলৈকে পকী দলং নহ'ল এই দলংখন। ইয়াৰ আগতে আমাৰ এই 300 মিটাৰ ডিষ্টেঞ্চত আমাৰ হেৰি আছে পুৰাণ শ্ৰীপুৰ দেৱালয় দুৰ্গা মন্দিৰ, তালৈকে যোৱাত আজি এতিয়া আমাৰ দুৰ্গা পূজা শ্যামা পূজা হয়। এই দুৰ্গা পূজা শ্যামা পূজাত যিবিলাক যাত্ৰী অহা যোৱা কৰে, ইয়াত বিভিন্ন ধৰণে বিভিন্নজনৰ বাইক এক্সিডেণ্ট, চাইকেল এক্সিডেণ্ট বা 4 চাকা আনিলে 4 চাকা মন্দিৰৰ চৌহদত সোমাব নোৱাৰি, এনেকুৱা অৱস্থাত বৰ্তমান আমাৰ এই গাঁওখন পৰিণত হৈ আছে। এতিয়া আমি চৰকাৰক আহ্বান জনাওঁ যেন এই বৰ্তমানত নতুন চৰকাৰ আহিছে যেতিয়া ইউপিপিএল চৰকাৰ, ইউপিপিএল চৰকাৰৰ জৰিয়তে অসম চৰকাৰক জনাই এই দলংখন পকী কৰাৰ লগতে এই আমাৰ বৰশিমলগুৰি ৰোড ধৰি লওক নাই বুলিলে আমাৰ যদি এইটো বৰমা মচলপুৰ ৰাস্তাৰ লগত সংযোগ কৰিব লাগে, ইয়াত মোটামুটি 3 কিলোমিটাৰৰ ৰাস্তা মাত্ৰ। এইখিনি ৰাস্তা যেন আমাক সোনকালে আমাৰ ৰাইজক সুবিধা অহা যোৱা কৰাৰ কাৰণে যেন সুবিধা কৰি দিয়ে, তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। এইটো এই বৰকুচিজাৰৰ পৰা এফালে খাৰুৱা 300লৈকে আছে। ৰাস্তাটোৰ নাম বৰশিমলগুৰি ৰোড বুলি কয়। এই ৰাস্তাটো প্ৰায় আমাৰ কেই কিলোমিটাৰ আছিলে? মোটামুটি এইটো খাৰুৱালৈকে 3 কিলোমিটাৰ আছে। আৰু এইখিনি ৰোডত প্ৰায় মানে বৰমা মচলপুৰ বা আমাৰ এইটো অঞ্চলৰ মানুহ প্ৰায় এইটো বাটেৰে অহা যোৱা কৰে। কিন্তু আমাৰ দুখৰ বিষয় কি, আমাৰ যোনটো এই ৰোডৰ মাজত যিখিনি এখন দলং আছে, কিমান বছৰ পুৰণি এই দলংখন, কিন্তু আজিলৈকে আমাৰে জন্ম হোৱা নাছিল। আজিলৈকে মানে এই আগৰ সেই পুৰণি অৱস্থাই আছে, কাঠৰে দলং হৈ আছে। আমি মাজে মাজে চৰকাৰক এইটো আপিল কৰি থাকোঁ কি আমাৰ এইখন দলং সোনকালে ভাল কৰি দিব লাগে। কাৰণ এইখন দলং য'ত আছে বা যিখন গাঁৱত আছে সেইখন দলঙতে তাৰমানে আমাৰ এটা মহৎ দুৰ্গা মন্দিৰ আছে। মানে আঞ্চলিক ভিত্তিত সেই মন্দিৰত তাৰমানে বহুত দূৰ দূৰৰ পৰা মানুহবিলাক, যাত্ৰীবিলাক আহে আৰু সিহঁতে বহুত অসুবিধা পায়। সিহঁতে বহুত তাৰমানে সেই কমপ্লেইন কৰে তাৰমানে এই দলংখন কিয় এনেকুৱা হৈ আছে। কেতিয়াবা অঘটন হৈছে? অঘটন হৈছে হৈ গৈছে, অঘটন মানে বহুবাৰেই হৈছে। কাৰণ অহা যোৱাতে কিছুমানে ৰাতিৰ সময়ত, কিছুমানে দিনৰ সময়তে মানে কোনো মানে সেই নাই, তাৰমানে দলঙৰ কোনো নিৰাপত্তা যিহেতু নাই, দুইফালে যিহেতু সেই ৰেলিঙৰ সেইটো একো বাও নাই, কেতিয়াবা ইফালে পৰি যায়, কেতিয়াবা সিফালে পৰি যায়, মানুহ তাৰমানে ঢুকুৱা হৈছে ইয়াতে। ৰিপেয়াৰিং কৰিছে বৰ্তমান? ৰিপেয়াৰিং মাজে মাজে সেই কণ্ট্ৰেক্টাৰবিলাকে কৰে আৰু মাত্ৰ ৰিপেয়াৰিংহে কৰে আৰু সম্পূৰ্ণ সেই নকৰে। ওৱান টাইম 1 বছৰতে বেয়া হৈ যায়। কি আহ্বান জনাব আপোনালোকে? অভিযোগটো আমাৰ সেইটোৱে আছে যে চৰকাৰে অলপ চকু মেলি চাওক আমাৰ মন্দিৰটোৰ লগতে আমাৰ গাঁওখনৰ লগতে ৰাইজৰ যোনটো মানে যাতায়াত, সেই যাতায়াতৰ কাৰণে যদি চৰকাৰে মানে চকুৰে চাওক, আমাৰ এই দলংখন অতি শীঘ্ৰে যেন ভাল কৰি দিয়ে। চৰকাৰৰ প্ৰতি সেইটো আপিল থাকিল, এটা আশা থাকিল।
যিহেতু নতুন চৰকাৰ আমাৰ আহিছে এইবাৰ আৰু এই নতুন চৰকাৰৰ ওপৰতে এটা আমাৰ আস্থা এটা আছে আৰু এইটোৱে আমাৰ ৰিকুৱেষ্ট কৰোঁ আমাৰ ফালৰ পৰা আমাৰ ৰাইজৰ ফালৰ পৰা বা পূজা কমিটিৰ ফালৰ পৰাও মই হৈ পেলাই এটা ৰিকুৱেষ্ট কৰিছোঁ কি অনতি পলমে যিমান পাৰে ইমান সোনকালে এই দলংখন যেন ভাল কৰি দিয়ক সেইটোৱে আমাৰ